ফ্ৰেণ্ডছ তললৈ আহিছোঁ মানে আমাৰ তলতে হেৰি আছে পাৰ্লাৰ এখন আছে তালৈ আহিছোঁ থ্ৰেডিং কৰিবৰ কাৰণে মানে বিহু গ'ল লোকে বিহুৰ আগত নিজকে মানে ষ্টাইলিং কৰে নিজকে এইবাৰ মোৰ আকৌ বিহুৰ পাছতহে থ্ৰেডিং কৰিবলৈ হৈছেগৈ কি কৰিব আৰু এনেও কম যে আগতেও ফালে আহি আছোঁ এটাই ভাল মানে তলতে আছে যে পাৰ্লাৰখন সেইটোৰ কাৰণে বেছি দূৰলৈ নগ'লেও হয় আৰু সৰু সুৰা কামবিলাকৰ কাৰণে তলতে পাৰ্লাৰখনলৈকে যাব পাৰি এইখন এইটো হৈছে আমাৰ ছুইমিং পুল এৰিয়া পোৱালীবিলাকে কৰিব পাৰে ডাঙৰ চবেই কৰে আৰু এইখিনিতে আছে এনেই সৰু গ্ৰচাৰী দোকান এখন যিখন মানে ছ'চাইটিৰ কাৰণে অকল আৰু তাৰপাছতে ড্ৰাই ক্লিন আছে ছাইডত সেয়া আছে জিম সেইজনী মই আহি পালোহি পাৰ্লাৰ হেল্ল' জি কৰি আহিলোঁ দেই কিনো আৰু থ্ৰেডিং নামত একোৱেই নাই হ'লেও আৰু মুখখন অলপ চাফা চাফা লাগে ন কৰি দিলে মানে ভাল লাগে সেয়া কৰি মেলি অলপ দেৰিত পাৰ্লাৰৰ দিদিজনীৰ লগত ঠিকছে লেকচাৰ দিলোঁ আৰু এতিয়া যাওঁ ঘৰলৈ এই আমাৰ ইয়াতে আচলতে নয়দা হাট বুলি এডোখৰ জেগা আছে একদম ওচৰতে হয় তাতে মানে বিহু ফাংচন হ'ব এভৰি ইয়েৰ হয় মই অহা আজি 4 বছৰে ইয়ালৈ হ'ল কিন্তু মানে এবাৰো যোৱা হোৱা নাই কাৰণ নিয়া সৰু হৈ আছিলে ন সেইটো কাৰণে তাইক লৈ যাবলৈ অকণমান দিগদাৰো হয় তাতে খুব গৰম পৰে যে এইবাৰ অকণমান ডাঙৰ হৈছে ভাবিছোঁ এবাৰ গৈ আহিম বুলি নাজানো কি হয় আৰু তাতে থ্ৰেডিং চেডিং কৰি আহিছিলোঁগৈ যাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই তাই অকণমান গাটো বেয়াও হৈ আছে চাই লওঁ কি হয় নিজে অলপ প্ৰিপেয়াৰ হৈ লৈছোঁ আৰু যাম বুলি ওলালোঁ দেই ইমান গৰম পৰিছে প্ৰথমতে ভাবিলোঁ এযোৰ হেৰি টচৰ কাপোৰ পিন্ধোঁ কিন্তু টচ মানে ইমান গৰম পৰিছে টচ পিন্ধিবলৈ মন যোৱা নাই পাটৰ এযোৰে উলিয়াই লৈছোঁ ৰঙা পাটৰো ভাল লাগে দিয়কচোন ন ডিঙিটো খালী ৰাখোঁ বুলি ভাবিছোঁ মানে কাৰণ এইটো পাৰীটো আছে ন ব'ট নেক টাইপৰ ষ্টাইল যে শ্লিভলেছ এইযোৰ পিন্ধি লওঁ যোৰ সেনেকুৱা কি আছিলেতো কি লুকাপাৰা নে কি কয় যে সেইটো ডিজাইন সেইটোকে পিন্ধি লওঁ অলপমান ইয়েৰিংযোৰ মানে অলপমান দীঘল মই অকণমান চুটি হোৱা হ'লে ভাল পালোঁহেঁতেন ডুগডুগিৰ পৰা লৈছিলোঁ কিন্তু আচলতে সেই অনলাইন ল'লে মানে কি হয় আপোনাৰ চাইজ বা এনেকৈ কৈ দিবলৈ দিগদাৰ হয় যে লেংথবিলাক মই মানে অনলাইন লৈছিলোঁ সেইটো কাৰণে হ'ব আৰু উপায় নাই আৰু কিনো কৰিম ন কিন্তু বিৰাট ধুনীয়া হয় ফুলি এযোৰ মৰম লাগে ন পিন্ধিছোঁ সেইটো ডিঙিটো খালীকৈ ৰাখিছোঁ গৈ আহোঁ আৰু ওলালে যেতিয়া ন কিন্তু মেকআপটো কেনেকুৱা লাগিছে নিজে কৰা মেকআপহে আৰু আমি আহি পাইছোঁ আৰু হুঁচৰি ষ্টাৰ্ট হৈছে ইমান যে ভাল লাগিছে নহয় কাৰণ কিমান দিন হুঁচৰি দেখা নাই একদম এয়া ষ্টাৰ্ট হৈ গ'ল চাওঁ ব'লক এইফালে গোটেই মানে খোৱাৰ ষ্টল আৰু হেৰি কৰি দিছে চেয়াৰ দি দিছে বহি পিনি খাবৰ কাৰণে চবেই ধুনীয়াকৈ খাইছে আমি কি কি পাওঁ চাওঁচোন খাই বৈ হ'ল আৰু দিকচু প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল বলক অলপ এনজয় কৰোঁ
ক'বা নেকি ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম দেখিলোঁ এটা ফাংচন বিহু ফাংচন ন বিহু নহয় বিহুৰ বিহুৰ ভাল লাগিলে ন তুমি নাছিলা অলপ খালি বিহু নাই নচা মানে তেনেকৈ ডান্স মুভ মাৰিছোঁ ডান্স মুভ মাৰিছে হেল্ল' ফ্ৰেণ্ডছ কালি বিহু চাই মেলি আহিলোঁ বিৰাট ভাল লাগিলে চাই 10-12 বছৰৰ বেছি হ'ল চাগে দেই বিহু মানে এনেকৈ ফাংচন নোচোৱা মানে আগতেতো সৰুতেতো ৰাতিপুৱাই দিওঁ ইমান ভাল লাগে চাই মানে হুঁচৰিবিলাক আহি থাকে যে একদম ইযোৰা সিযোৰাকৈ চাই আমনি নালাগে ইমানেই ভাল লাগিছিলে তেতিয়া কিন্তু এতিয়া সেই সময়ো নাই আৰু পৰিস্থিতিও নাই কাৰণ যাবলৈ ইচ্ছা থাকিলেও যাব নোৱাৰোঁ যিমানে যি নহওক আপুনি বাচ্চা আছে হেৰি আছে মুঠতে নহয় আৰু যোৱা কিন্তু এবাৰ গ'লোঁ বিৰাট ভাল লাগিলে গৈ চালোঁ আৰু দীক্ষুৰ প্ৰগ্ৰেম কৰিছিলে দীক্ষু শৰ্মা তেওঁৰ প্ৰগ্ৰেম আছিলে বিৰাট ভাল লাগিলে মই ফাৰ্ষ্ট টাইম চাইছোঁ বাৰু দেই এনেইতো বাৰু টিভিত চাই থাকোঁ কিন্তু মানে ষ্টেজত মানে ফাৰ্ষ্ট টাইম চাইছোঁ বিৰাট ভাল লাগিলে আৰু তনভি শৰ্মাও আহিছিলে তাই অলপ সময় মানে অকণমান দেখিলোঁ দেই মানে চকুৰ আগত প্ৰথমবাৰৰ কাৰণে ভাল লাগিলে প্ৰগ্ৰেম বহুত এনজয় কৰিলোঁ আৰু তাত ইহঁতিও ভাল পালে বাচ্চাকেইটাই মোৰ আমিতো পূৰা বিহু পাগল মানুহ ন আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰি দিওঁ ইয়াতে কাৰণ বহুত দীঘল হৈ গৈছে আজিকালি ইমান দীঘল ভিডিঅ' চাই ভালো নালাগে ন আজিকালি শ্বৰ্টছবিলাক ওলোৱাৰ পৰাতো ইমান লং ভিডিঅ' চোৱা নহয় ভাল লাগিলে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে শেষ কৰোঁ ভিডিঅ'টো ভ্লগটো আশা কৰোঁ আপোনালোকে ভাল পাব চাই আৰু নয়দা হাতত কেনেকুৱা বিহু ফাংচন হ'ল সেয়াও আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আজিলৈ আহোঁ তেনেহ'লে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব প্লিজ আজিলৈ আহিছোঁ তেনেহ'লে বাই